Hello guys, welcome back to Mirjufa's world. তো এতিয়া 6:30 বাজিছে মই খুচকাৰি যাই আছো মোৰ ফ্ৰেণ্ড জনী আহিব তাইৰ লগত যাম কলেজত মানে আমাৰ কলেজত আজি ৰেলী আছে তো মই পুৰা উলাই মেলি ৰেডি কলেজত যাই কমান আৰু হেয়াৰ ষ্টাইলটো কৰি লম মানে কি ড্ৰেছ কৰিছো কলেজত যাই দেখুৱাম ধুনিয়াকে আৰু আজি দিনটো কি কৰো কি নকৰো গোটেইখিনি দেখুৱাম আজি ৰেলী হ'ব আমাৰ কলেজত কালচাৰেল ৰেলী মানে কলেজিকৰ কাৰণে আজিৰ পৰা কলেজিক আৰম্ভ হৈছে সো ভিডিঅ'টো শেষলৈ চাব তো তাই আহি পাইছে তাই ফোন মাৰি আছে মোক তাইৰ লগত একেলগে যাম তো চাই দিব শেষলৈ তো এয়া মই কলেজত আহি পালো আৰু আমি দুইটাই ফাৰ্ষ্ট আহি পাইছিলো আৰু তিনিবা আহিছিল তিনিজনী বাকি ফ্ৰেণ্ডছ কোনো আহি পোৱা নাছিল আৰু আমি ফাৰ্ষ্ট আহি পাইছিলো আৰু এয়া আৰু এনেকৈ ভিডিঅ'টো চাই দেখিবচোন কি কৰো কি নকৰো তাই মোক জুকাই আছে গাইস ভিডিঅ' বনাবলৈ নিদিয়ে তাই মোক আৰু এয়া মোৰ ফাইনেল লুকটো দেখুৱাই দিলো মই হৈছিলো পাঞ্জাবী গাৰ্ল আৰু আমাৰ বিষয়টো আছিল ৰেলীৰ ধৰ্মনিৰপেক্ষ ভাৰত তো মই শিখ ধৰ্মৰ ছোৱালী হৈছিলো মানে ডিস্টার্ব দিবা আহিল আৰু এই ডিস্টার্ব ভাল গাইছ মোক আৰু এয়া আইছনি আৰু এইজনী ভাস্বতী ঘূৰি দি চাও ভালকৈ গোটেই লুকটো দেখাও চাও পুৰা একদম বামুণ গীতা লৈ একদম কেনে অনুভৱ ভাল পুৰা ধুনীয়া লগাইছে ভাস্বতীক ফটো উঠি আছে খ্ৰীষ্টিয়ান গাৰ্ল চাও অকণমান দেখুৱাই দিওঁ তোমাক এয়া বুদ্ধ হৈছে এজনী খ্ৰীষ্টিয়ান গাৰ্ল একদম এজনী বুদ্ধ হৈছে বুদ্ধ ধৰ্ম চাই বাবা চাও অলপ আমাৰ চাই বাবা জ্যোতিবা চাই বাবা প্ৰিয়ংকা আৰু এইজনী একদম মানে সুন্দৰী আৰু এইজনী একদম বিউটিফুল গাৰ্ল কিমান ধুনীয়া চাওক পোহৰত অলপ ভালকৈ দেখাও এই চোৱা খ্ৰীষ্টিয়ান গাৰ্ল একদম মানে গোটেইকেইটাতকৈ এইকে মজা লগা হৈছে আজি মানে কি ক'ম একদম চাহ অলপ মুখখন খাই আছে শাৰীটো অলপ ধুনীয়াকৈ মাৰি দি ইমান ধুনীয়া কোনোবা পচন্দই কৰিব আজি আৰু এয়া আমি সকলোৱে শাৰী পাতি এনেকৈ ৰেলীৰ কাৰণে ৰেডি হৈছোঁ আৰু সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ ড্ৰেছবোৰ মানে পৰিধান কৰি আহিছে এতিয়া ৰেলী ষ্টাৰ্ট হ'বই আমাৰ মোৰ কোন হয় কৈ দিয়া আকৌ মই ইয়াৰ হাজবেণ্ড হয় গতিকে এওঁতে কোনেও মোৰ পৰা কোনো কাঠি লৈ যাব নোৱাৰে এওঁ কেৱল মোৰ ইমান হেণ্ডচাম হয় মোৰ মানে হাজবেণ্ডটো মানে মই পাঞ্জাবী গাৰ্ল তাই পাঞ্জাবী বয় হৈছে ইমান চিপকি থকা কিয় ন আজি মানে অলপমান মোৰ পৰা চাইড থকা অলপ দূৰত থাকিবা মোৰ পৰা তুমি মানে য'তে ত'তে এনেকৈ থাকা ঘৰত বেলেগ কথা মানে আৰু হ'লেও তোমাৰ পৰা যে মোক কোনোবা আঁতৰাই লৈ যায় তেতিয়া নাই নিনিয়ে নহয় মই পাঞ্জাবী গাৰ্ল কি হৈছে তই কৈ দি কি হৈছে মই বেংগলী গাৰ্ল বেংগলী তিৰোতা হৈছে তাই কি মানে মই তোমাৰ বাৰে কাৰো নকওঁ কি কৰি আছিলা আৰু এতিয়া আমাৰ ৰেলী আৰম্ভ হ'ব আৰু ৰেলী কৰোঁতে মই মানে একদমেই ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ ফ্ৰেণ্ড এজনী বনাইছিল তাই ক্লিপটো দি দিছে তো তাকে লগাই দিছোঁ আপোনালোকে চাওক আৰু আমাৰ ৰেলী হৈ গ'ল একদম মানে কৈছোঁ ইমান ভাগৰ লাগিছে পানী যি বেয়া লাগিছে মানে তাতে কৈছোঁ নে পানী প্ৰাণ গাইছ পানী প্ৰাণ এয়া পাৰ্চি বয় কি লুকত আছে চাওক তাৰ ৰখা অলপ হাঁহি চাওক হাঁহি লাজ কৰিছে লাজ কৰিলি লাজ কিয় কৰিলি তই আৰু তুমি হজৰত মহম্মদ এয়া হজৰত মহম্মদ পুৰা লুক চাই লওক এইজনী মানে আহিয়ে থাকে মোৰ কেমেৰাৰ সন্মুখত কিয় মানে ধুনীয়া কাৰণে আহি থাকা নেকি তুমি চাওক অকণমান মানে অলপ চাই ধুনীয়া না ছোৱালীজনী সেইকাৰণে আহি থাকা আৰু ৰেলীত আমাৰ ডিপাৰ্টমেণ্টে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ গাইছ তো পুৰা হাল্লা হৈ আছে একদম জ্যোতিবা
জ্যোতিবা